নমস্কাৰ ইউটিউব চেনেল geetarthakathanলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ ভগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ স্বমুখ নিঃসৃত বাণীৰূপে পৰিচিত সমস্ত হিন্দু শাস্ত্ৰৰ সাৰ, পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ অনুদিত সৰ্বাধিক জনপ্ৰিয় এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ এই চেনেলটোৰ মাধ্যমেৰে উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপুনি ইয়াৰ মাধ্যমেৰে আপোনাৰ জীৱনত এটি নতুন আলোকৰ সন্ধান পাব, লগতে আপোনাৰ মাধ্যমেৰে সমাজলৈকো আনিব পাৰিব এক শান্তি, মৈত্ৰী আৰু আনন্দৰ নতুন জোৱাৰ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। শ্ৰীমদ ভগৱত গীতা প্ৰথম অধ্যায় শ্লোক সংখ্যা 63। ন চ শক্নোম্যৱস্থাতুম ৰমতিৱচ মে মনঃ নিমিত্তানি চাপয়িষ্যামি বিপৰীতানি কেশৱ। শব্দাৰ্থ ন নহয়, চ আৰু শক্নোম্যৱস্থাতুম শক্নোমি অৱস্থাতুম শক্নোমি পাৰিছোঁ অৱস্থাতুম থিৰেৰে থাকিব ভ্ৰমতিৱ ভ্ৰমতি ইৱ ভ্ৰমতি ভ্ৰম বা পাহৰি যোৱা ইৱ যেন মে মোৰ মনঃ মনটো নিমিত্তানি কাৰণসমূহ চ আৰু পশ্যমি দেখা পাইছোঁ বিপৰীতানি বিপৰীত ধৰণৰ কেশৱ কৃষ্ণ কেশী দৈত্যক বধ কৰোঁতা অৰ্থত কোৱা হৈছে। সৰলাৰ্থ হে কেশৱ, মই দেখোন থিৰ হৈ থাকিব নোৱাৰা হৈছোঁ। মই দেখোন সকলো কথা পাহৰি গৈছোঁ। চাৰিওফালৰ পৰা নিমিত্তবোৰ অৰ্থাৎ কাৰ্যকৰণ সম্বন্ধবোৰ মোৰ দেখোন ওলোটা ওলোটা লাগিব ধৰিছে। সৰল পদ্য ভাঙনি। শুনিও কেশৱ শৰীৰ স্থিৰ আন্ধাৰ দেখো নয়নে চতুৰ্দিশে দেখোঁ অশুভ লক্ষণ গুণি নাপাওঁ মোৰ মনে। 30 নং শ্লোক ভাগৰ সৰল ব্যাখ্যা। অৰ্জুনৰ কি হৈছে? 27 নং শ্লোকত কৈছে যে অৰ্জুনে চাৰিওফালে আত্মীয় স্বজনসকলক দেখি যুদ্ধত সকলো মৰি শেষ হৈ যাব এনে ভাৱ অহাত ইতিপূৰ্বে মনত লৈ অহা প্ৰচণ্ড খংটো পানী হৈ পৰিল। তেওঁ অতি বিষাদগ্ৰস্ত হৈ পৰিল। 28 নং শ্লোকত কৈছে যে তেওঁৰ শৰীৰৰ অংগবোৰ কঁপিবলৈ ধৰিছে আৰু মুখখন শুকাই গৈছে। তেওঁৰ গোটেই শৰীৰটো কঁপি উঠিছে, গাৰ নোমবোৰ ডাল ডাল হৈ পৰিছে, হাতৰ পৰা গাণ্ডীৱখনো খহি পৰিছে আৰু ছালখনত পুৰণি উঠিছে। 30 নং শ্লোকত কৈছে তেওঁ যেন থিয় হৈ থাকিব নোৱাৰা হৈছে। মূৰটো যেন কিবা আচন্দাই ধৰিছে, যেন আকাশখন আৰু তেওঁৰ চাৰিওফালৰ বস্তুবোৰ তেওঁ চাৰিওফালে ঘূৰিবলৈ ধৰিছে। গোটেইবোৰ কিবা ওলোটা ওলোটা লাগিছে। এইবোৰ শুভ লক্ষণ নহয় বুলি অৰ্জুনৰ ভাৱ হৈছে। অৰ্জুন এজন মৃগী ৰোগী নহয়। এনেকুৱা অনুভৱ বহুত সময়ত সাধাৰণ স্বাস্থ্যৱান মানুহৰো হয়। কেতিয়া হয় বাৰু? আমি কৈছোঁৱেই যে অৰ্জুনৰ এই শাৰীৰিক লক্ষণবোৰ
অৰ্জুনৰ মনলৈ হঠাতে আহি পৰা প্ৰচণ্ড মানসিক অস্থিৰতাৰ বহিঃপ্ৰকাশ। মনোৰোগ বিশেষজ্ঞৰ মতে ই মনোৰোগ নহয় যদিও সাধাৰণ লোকেও হঠাতে চৰম মানসিক অস্থিৰতাত ভুগিলে এনেকুৱা হ'ব পাৰে। তেওঁলোকৰ ভাষাত মনৰ এই অৱস্থাক একিউট ষ্ট্ৰেছ ডিছঅৰ্ডাৰ বা এডজাষ্টমেণ্ট ডিছঅৰ্ডাৰ উইথ এনজাইটি বুলি নামকৰণ কৰিছে। হঠাতে দুখত ভাগি পৰিব লগা হ'লে মানুহৰ এনে অৱস্থা হ'ব পাৰে। শ্লোক ভাগৰ সাৰ্বজনীনতা। আমি আকৌ দোহাৰিছোঁ যে অৰ্জুনৰ এই মানসিক অৱস্থাটো এটা অতি জটিল মানসিক অস্থিৰতা, এটা সাংঘাতিক মানসিক দ্বন্দ্ব। মনৰ এই অৱস্থাই অৰ্জুনৰ শৰীৰৰ ৰক্তপ্ৰবাহ, কলিজাৰ স্পন্দন আদি ইমানেই দ্ৰুত কৰি পেলাইছে যে ই অৰ্জুনক সম্পূৰ্ণ অস্থিৰ কৰি তুলিছে। বিভিন্ন কাৰণত মানুহে এনে জটিলতাত ভোগে। আধুনিক মনোবৈজ্ঞানিক ভাষাত ই মানসিক চাপ বুলি কোৱা হয়। ই বহুত ধৰণৰ আছে। ইয়াৰ জটিলতাত মানুহ অজ্ঞান হৈ যাব পাৰে, আৱেগৰ বশৱৰ্তী হৈ কাৰোবাক হত্যাও কৰিব পাৰে, নাইবা আত্মহত্যাও কৰিব পাৰে। অৰ্জুন কুৰুক্ষেত্ৰ ৰণৰ প্ৰথম সেনাপতি নহয় যদিও শ্ৰীকৃষ্ণক ৰথৰ সাৰথি হিচাপে পোৱা অৰ্জুনেই আছিল কুৰুক্ষেত্ৰ ৰণৰ মূল বীৰ নায়ক। অৰ্জুনৰ এইটোৱে মানসিক দ্বন্দ্বৰ মূল কাৰণ। সেয়া অৰ্জুনৰ মনত প্ৰশ্ন জাগিছে, এই ৰণত ইমানবোৰ আত্মীয় স্বজনক হত্যা কৰি আমিনো কাক লৈ ৰাজত্ব কৰিম? যুদ্ধৰ উদ্দেশ্যই বা কি? তাতকৈ নিজে মৰি থকাই ভাল। এইটো অৰ্জুনে ভাবিছে যদিও যুদ্ধ নকৰোঁ বুলি সিদ্ধান্তও ল'ব পৰা নাই। ইয়াকে কয় অস্থিৰতা, মানসিক অস্থিৰতা। এই মানসিক অস্থিৰতাৰ প্ৰকৃত সমাধান দিওঁতা কোন হ'ব বাৰু? আমি কৈছোঁৱেই যে সংসাৰখন কুৰুক্ষেত্ৰ। সংসাৰৰ এই কুৰুক্ষেত্ৰ ৰণখনৰ সেনাপতি নায়ক অৰ্জুন হ'ল আপুনি। এই সংসাৰ যুদ্ধত আপুনি 4টা ঘোঁৰাই টনা ৰথত উঠি যুদ্ধ কৰি আছে। এই ঘোঁৰাকেইটা চলাবলৈ অৰ্থাৎ ৰথখন চলাবলৈ যিজন সাৰথি লাগিব তেওঁ হ'ব লাগিব কৃষ্ণ। কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনৰ ৰথৰ সাৰথি কৃষ্ণ। পিছে আপোনাৰ সংসাৰ কুৰুক্ষেত্ৰ যুদ্ধৰ ৰথখনত সাৰথি পাতিবলৈ সেইজন কৃষ্ণ কোন হ'ব? ক'ত পাব তেওঁক? সেই কৃষ্ণ বৰ্তমান তেওঁ নাই এনে নহয়, আছে। ক'ত আছে? গীতাত আছে, ভাগৱতত আছে, ঘোষা, কীৰ্তন, গুণমালা আদিত আছে, তেওঁৰ নামত আছে, সকলোৰে হৃদয়ে হৃদয়ে আছে। তেওঁক জ্ঞান চক্ষুৰে বিচাৰি উলিয়াই তেওঁক ৰথৰ সাৰথি পাতক। সংসাৰ কুৰুক্ষেত্ৰত কিবা কাম কৰিবলৈ সিদ্ধান্ত লোৱাৰ সময়ত আমি অৰ্জুনৰ দৰে মানসিক দুদুল্যমান অৱস্থাত পৰোঁ। তেতিয়া কি কৰিব লাগিব? অৰ্জুনে কি কৰিছিল? শ্ৰীকৃষ্ণৰ পৰামৰ্শ লৈছিল। মনলৈ অহা প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৃষ্ণক সুধি উলিয়াই লৈছিল। আপুনিও তাকেই কৰক। আপোনাৰ বিবেকক ভগৱান হিচাপে লৈ তেওঁকেই সকলো প্ৰশ্ন সোধক। উত্তৰ নাপালে গীতা পঢ়ক, ভাগৱত পঢ়ক, ঘোষা কীৰ্তন পঢ়ক, উত্তৰ পাবই। কুৰুক্ষেত্ৰ যুদ্ধৰ মাজত আকৌ গীতা অৰ্থাৎ ধৰ্মালোচনা। ই আকৌ কেনে কথা? কেনে কথা নহয়, যুক্তিসংগত কথা। কাৰণ আপোনাৰ মনৰ ভিতৰৰ কুৰুক্ষেত্ৰ যুদ্ধখনৰ সমাধান ধৰ্মালোচনাতহে আছে। এইখনটো আচল ঐতিহাসিক কুৰুক্ষেত্ৰ নহয়। গতিকে আপোনাসৱে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।